বন্ধুসকল এই ঘটনাটো সংঘটিত হৈছিল এখন সৰু গাঁৱৰ য'ত অনিতা নামৰ এজনী যুৱতী বাস কৰিছিল। প্ৰতিদিনৰ দৰে তাৰ দুই বান্ধৱী নিহা আৰু কিৰণৰ সৈতে স্নান কৰিবলৈ নদীলৈ গ'ল। নদীৰ কাষত আহি তেওঁলোকে স্নান কৰিবলৈ আগতে কাপোৰবোৰ খুলি ওচৰৰ গছখনৰ ডালত তুলি ৰাখিল। তিনিওজনী বান্ধৱীয়ে নিশ্চিন্তে পানীত মূৰ ভৰাই স্নান কৰিবলৈ ধৰিলে। এই সময়তে এজন চালাক চতুৰ বান্দৰ ওলাল। তেওঁলোকে পানীত খেলি থকা দেখি বান্দৰজনে গছৰ ওপৰলৈ উঠি কাপোৰবোৰ ল'লে। যেতিয়া অনিতা আৰু তাৰ বান্ধৱীসকলে বান্দৰক চালে তেতিয়া তেওঁলোকে আতংকিত হ'ল। বান্দৰটোৱে ক'লে, কাপোৰবোৰ মই এটা কৰি দিম, কিন্তু যাক দিম সি লগে লগে ইয়াৰ পৰা যাব লাগিব। যদি নামানে তেন্তে মই সকলো কাপোৰ লৈ পলাই যাম। প্ৰথমে নিহাক আৰু তাৰ পিছত কিৰণক কাপোৰ দিলে। দুইজনেও ঘৰৰ ফালে গুচি গ'ল। এতিয়া নদীৰ কাষত কেৱল অনিতা থাকিল। বান্দৰটোৱে ক'লে, তোমাৰ কাপোৰ তেতিয়া দিম যদি তুমি মোক বিয়া কৰিম বুলি মান্তি হ'বা, নহ'লে পোহৰ নামি যাব, তই নগ্নেই ঘৰৰ ফালে যাব লাগিব। অনিতা আচৰিত হ'ল, এইটো কেনে কথা আকৌ? তুমি যোনটো মই মানো, কিন্তু বান্দৰজনে ভয় দিছিল। অৱশেষত অনিতাই বাধ্য হৈ বিয়া কৰিম বুলি তাতে অনুমতি দিলে। বান্দৰজনে তাক নিজৰ ঘৰলৈ লৈ গ'ল, য'ত তেওঁৰ মাক আছিল। অনিতাৰ দিনবোৰ অতি কষ্টৰে কটাইছিল। কেতিয়াবা বান্দৰ ৰাতিপুৱাত চুৰি কৰি আহি খাবলৈ দিয়ে। অনিতা বহুদিন পলাই যাবলৈ পাইছিল, কিন্তু বয়স্ক মাকে সদায় তেজোৰে ৰক্ষা কৰি আছিল। অনিতাই বহুত চেষ্টা কৰিও পলাব নোৱাৰিলে। এদিন বান্দৰজনে মাছ আনিবলৈ গৈছিল। সেই সুযোগতে অনিতাই মাছ মাৰি আৰু মুখৰ চামৰা লগাই নিজৰ ৰূপ বনালে। তেওঁ বান্দৰজনীৰ ৰূপ লৈ অনিতাই কাম কৰিব ধৰিলে। বান্দৰ তেতিয়া উভতি আহিল, মাকক সুধিলে, মা, মোৰ পত্নী অনিতা ক'ত? ক'লে, মই কি জানো, কৰবাত বহি আছে কিজানি, গৈ বিচাৰি লোৱা, অনিতাই ক'লে। বান্দৰটোৱে বহুত ঠাইত বিচাৰিলে, কিন্তু অনিতাক নাপালে। খঙত মাতৃক আৰু সুধিলে, সঁচাকে কোৱা, অনিতা ক'ত গ'ল? মাকৰ ৰূপ লোৱা অনিতাই উত্তৰ দিলে, মই কি জানো, যেনেকুৱা তোমাৰ লগত আহিছিল তেনেকুৱা বেলেগৰ লগত গুচি গ'ল চাগে। এই কথা শুনি বান্দৰ পাগলৰ দৰে হৈ গ'ল আৰু মাকক মাৰিবলৈ ধৰিলে। অনিতাই মনে মনে বহুত আনন্দিত হৈছিল, কাৰণ এইটোৱে তাৰ প্লেনিং আছিল। বান্দৰে ক'লে, যেতিয়া তুমি মোৰ অনিতাক ঘৰৰ পৰা খেদাই দিলা, এতিয়া তুমি ইয়াত থাকি কি কৰিবা? ওলাই যোৱা ঘৰৰ পৰা। অনিতা প্লেনিঙৰ মতে ঘৰৰ পৰা ওলাই গ'ল আৰু নিজৰ ঘৰত আহি গ'ল। তাত তাইৰ 5 ভাতৃ ধীৰজ, লোকেশ, অজয়, সতীশ আৰু ৰমেশ তেওঁলোকক ঘটনাটোৰ কথা ক'লে। ঘটনাটো শুনি ভাতৃসকল ক্ষুব্ধ হ'ল আৰু বান্দৰক হত্যাৰ শপত ল'লে। তেওঁলোকে বান্দৰক বিচাৰি তাৰ ঘৰলৈ গ'ল, কিন্তু বান্দৰক নাপালে। বান্দৰ ঘৰ এৰি কৰবাত গুচি গ'ল। সময় পাৰ হ'বলৈ ধৰিলে। কেইদিনমান পিছত অনিতা গৰ্ভৱতী হ'ল। ভাতৃবিলাকে অসন্তুষ্ট হ'লেও অনিতাই দৃঢ়কণ্ঠে ক'লে, এয়া মোৰ সন্তান, যিমানেই নোকোৱা মই তাক মাক, আৰু মা কেতিয়াও নিজৰ সন্তানক মাৰিব নোৱাৰে। কিছুদিনৰ পাছত সন্তান এটা জন্ম হ'ল। অৰ্ধমানৱ অৰ্ধবান্দৰ। ভাতৃবিলাকে তাক ঘৃণা কৰিছিল, কিন্তু মাক স্নেহেৰে পালিছিল। সন্তানটো লাহে লাহে ডাঙৰ হ'ল। ভাতৃবিলাকৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে অনিতাই ল'ৰাটোক ক'লে, তই বনত গুচি যোৱা। বান্দৰ ল'ৰাটোৱে ক'লে, যেতিয়া মোক তোমালৈ বহুত মনত পৰিব তেতিয়া মই কি কৰিম মা? অনিতাই ক'লে, যেতিয়া মই সন্ধিয়া পূজা কৰাৰ সময়ত বেল বজাম তেতিয়া তুমি আহি যাবা। সঁচাই এইদৰে কৰিলে। বান্দৰ সন্তানে বনত থাকি কেতিয়াবা মাকৰ বেলৰ মাত শুনি আহিছিল, কিন্তু ভাতৃ কেইজনে তাক ঘৃণা কৰি মাৰি পেলোৱাৰ ভয় দেখালে। মা অনিতাও ভয় কৰিলে আৰু বান্দৰ সন্তানটোক চিৰদিনলৈ জংঘললৈ যাবলৈ ক'লে। বান্দৰ সন্তানটো বহু দুখ মনেৰে ঘৰৰ পৰা ওলাই গুচি গ'ল। যোৱা সময়ত এবাৰ পিছফালে ঘূৰি নাচালে। বান্দৰ সন্তানটো জংঘলত গৈ ফল মূল খাই দিন কটালে আৰু সদায় নিজৰ পিতৃক বিচাৰি ঘূৰি ফুৰিছিল। এদিন গছ এজোপাৰ তলত পোৱালি বান্দৰটো বহি আছিল আৰু হঠাৎ ধপ ধপকৈ শব্দ শুনিব পাইছিল। বান্দৰ সন্তানটো দেখিছিল যে এক ডাঙৰ বান্দৰ সেইফালে গৈ আছে। তাক দেখি বান্দৰ সন্তানটো লুকাই দিছিল। বান্দৰটো দেখি পোৱালি বান্দৰটোক আহি সুধিলে, ভয় নকৰিবা, কি হ'ল তোমাৰ? মন মাৰি বহি আছা যে? বান্দৰ সন্তানটোৱে ডাঙৰ বান্দৰটোক
সকলো কথা খুলি ভাঙি ক'লে মোৰ মা মানৱ আৰু পিতৃ বান্দৰ সেয়ে মই অৰ্ধ মানৱ অৰ্ধ বান্দৰ সেই কাৰণে মোক মাৰ ভাতৃসকলে ঘৃণা কৰে মাৰি পেলাব বিচাৰে তেতিয়া ডাঙৰ বান্দৰটোৱে সকলো কথা বুজি পালে আৰু পোৱালি বান্দৰটোক ক'লে ময়ে তোমাৰ পিতৃ বহুদিন ধৰি পিতৃয়ে নিজৰ পত্নীক বিচাৰি ফুৰিছিল একেদিনে ল'ৰাক লৈ মাতৃৰ ঘৰলৈ আহে ল'ৰাক আনন্দিত হৈ পিতৃৰ কোলাত বেৰিঙিলে কিন্তু ঠিক তেতিয়াই মাতৃ অনিতাৰ 5 ভাই বন্দুক লৈ বাহিৰত থিয় হৈ আছিল ল'ৰাক ভয়তে ক'লে বাবা এইকেইটা মোৰ মামা যদি ইহঁতে আমাক দেখে তেন্তে আমাক জীয়াই নথব মাৰি পেলাব অজয়ে বন্দুকৰ গুলি বৰখালে সৌভাগ্যবশত লক্ষ্যভ্ৰষ্ট হ'ল আৰু দুই পিতৃ ল'ৰাই জীৱন বচাবলৈ জংগলত দৌৰি গ'ল কিছুমান দিনৰ পিছত পিতৃয়ে ল'ৰাক খাদ্য বিচাৰি ওলাই যাবলৈ ক'লে ল'ৰাক ৰাস্তাত এটা টোপালি ভৰপূৰ ফল পালে আৰু লোভত পৰি তুলিবলৈ ক'লে কিন্তু হঠাতে চিকাৰীৰ ফান্দত পৰিল চিকাৰীয়ে আনন্দিত হৈ ক'লে বাহ এই বান্দৰক বিক্ৰী কৰি বহুত টকা পাম ফান্দত পৰি ল'ৰাক কান্দি কান্দি মাত কৰিলে ল'ৰাক ঘূৰি নাহতে পিতৃ চিন্তিত হ'ল আৰু অনুসৰণ কৰি গ'ল তেওঁ চিকাৰীৰ হাতত পুত্ৰক পিঞ্জৰাত বন্দী দেখি খুবেৰে কঁপিবলৈ ধৰিলে পিতৃয়ে চিকাৰীক ক'লে যদি মোৰ পুত্ৰক এতিয়াই ক্ষতি কৰা তেন্তে মই তোলৈ এনে শাস্তি দিম যে জীৱনত মনত ৰাখিবা আৰু বনলৈ ওলাব নোৱাৰিবা বনৰ পৰা চিকাৰীয়ে হাঁহি উঠিল তোক কি ক্ষমতা আছে কিন্তু পিতৃ তৎক্ষণাত চিকাৰীক আঘাত কৰি পৰাস্ত কৰিলে আৰু আন চিকাৰীৰ গুলিও এৰাই পেলালে পুত্ৰক পিঞ্জৰাৰ পৰা মুক্ত কৰি দুয়ো জংগলৰ গভীৰলৈ পলাই গ'ল ল'ৰাক কোলাত লৈ পিতৃয়ে সুধিলে কি শিক্ষা পালা ল'ৰাই উত্তৰ দিলে বাবা লোভত পৰিলে জীৱন ধ্বংস হয় মই কেতিয়াও লোভী নহম চিকাৰীয়ে খঙতে তেওঁলোকৰ ঘৰ পিছপৰণত উৰাই দিলে কিন্তু পিতৃ আগতে হুৰুং খানি ৰাখিছিল সেই দুই সুৰক্ষিতভাৱে পলাই গ'ল তাৰ পিছত দুয়োজনে একেলগে কাঠ সংগ্ৰহ কৰি এটা সুন্দৰ ঘৰ বনালে ঘৰটো দেখি বান্দৰ ল'ৰা উল্লাসিত হৈ ক'লে দেউতা ইমান ধুনীয়া ঘৰ তথাপিও ল'ৰাক মাতৃৰ কথা মনত পৰি কান্দিবলৈ ধৰিলে তেওঁ পিতৃক ক'লে দেউতা মা সদায় মোক মৰম কৰিছিল মই তেওঁৰ ওচৰলৈ যাব খোজো পিতৃয়ে মৰমেৰে মাথো ক'লে বাবা বিপদ থাকিলেও মই তোমাক মাতৃৰ ওচৰলৈ লৈ যাম পিছদিনা দুয়ো মাতৃৰ ঘৰলৈ গ'ল ভিতৰত অনিতা পূজা কৰি আছিল ল'ৰাক মাতৃয়ে দেখি মাতৃৰ কোলাত দৌৰি গ'ল মাতৃৰ চকুৰে পানী ওলাই গ'ল তেতিয়াই 5 ভাই বন্দুক লৈ আগবাঢ়ি আহিল আৰু বান্দৰ পিতৃক হত্যা কৰিবলৈ সাজু হ'ল কিন্তু পিতৃয়ে শান্ত স্বৰে ক'লে মোক হত্যা কৰা কিন্তু মোৰ পুত্ৰক মাতৃৰ পৰা দূৰ নকৰিব এই কথা শুনি ভাইসকলৰ হৃদয় কোমল হ'ল তেওঁলোকে বন্দুক নমাই দিলে আৰু বান্দৰ পিতৃক ক্ষমা কৰি দিলে অন্তত সকলো মিলি সুখ শান্তিৰে একেলগে বাস কৰিবলৈ ধৰিলে বন্ধুসকল এই গল্প আমাক এটা মহান শিক্ষা দিয়ে সাহিত্যকৰ প্ৰেম ধৈৰ্য আৰু ত্যাগে যিকোনো ঘৃণাকো শান্তিৰে পৰিণত কৰিব পাৰে বন্ধুসকল আপুনি ক'ৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে নিশ্চয় কমেন্টত জনাব আৰু আপোনাৰ জিলাৰ নাম উল্লেখ কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম